আপুনি নামৰ উৰুষা চালেৰে মই বৰষুণ হৈ সৰুতে পানী বোটাত আপুনি দুহাত পাতি ৰৈ আছিল মোৰ দুহাতৰ ভৰ ল'বলৈ। বহাগৰ খেকজাক বৰষুণত শিল পৰিছিল। সেইবাৰ মই শিল হৈ পৰিছিলোঁ। আপুনি নামৰ ছালখন তাত নাছিল। বৰষুণৰ কথা আৰু নকওঁ। ৰ'দৰ কথা শুনিও চাগে আপুনি বেয়া নাপায়, নহয়নে? নৈ পাৰৰ আবেলি এটা আপুনি লোৱা সুগন্ধত আপোনাৰ কান্ধত এপলক মোৰ পৃথিৱীখন কটাই দিয়াৰ কথা আছিল। কিন্তু তেতিয়ালৈ মই বিচৰা আপুনি আগবঢ়াই দিয়া হাত দুখন তাত নাছিল, য'ত মই বিচাৰি দৌৰি ফুৰিছিলোঁ। আপুনি মই বিচৰাজন নাছিল, কিন্তু মই ভাবিছিলোঁ আপুনি মোৰ আছিল। ভালপোৱা, প্ৰেম এইবোৰক বাদ দি মইতো এখন কান্ধ আৰু এখন হাত বিচাৰিছিলোঁ, য'ত মূৰ থৈ সমস্ত পৃথিৱীৰ দুখ পাহৰিব পাৰোঁ আৰু যাৰ হাতত ধৰি দুখৰ পাহাৰ বগাই সুখৰ সমুদ্ৰলৈ গতি কৰিব পাৰোঁ। আপুনি পাহাৰ আছিল আৰু মই পাহাৰত কেকটাছ বিচাৰি ফুৰিছিলোঁ, যিটো কথা ৰাতিৰ বেলিৰ দৰে অসম্ভৱ আছিল।